हेलो फ्रेंड्स आज আমি কটৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰোঁ বলক আজি আমি আপোনালোক এটা নতুন জায়গালৈ গৈ আছো ক'ত গৈ আছো আপোনালোক জায়গাত যাই দেখাই আছো তো বলক फ्रेंड्स আজি ভিডিওটো ধামাকা হ'ব গৈ আছে সো আপোনালোক নচিয়া বাহ 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 বৰ্তমান পাই গ'লো DLF 1 তো DLF 1 পৰা আমি বাছত উঠিম বাছত উঠি গৈ আছো তো আপোনালোকে চাই থাকক সকলোবোৰ দেখাই আছো আমি আহি বাছ ষ্টেণ্ড পালোঁ আৰু বাছ ষ্টেণ্ডত চাওক মানুহবিলাক ৰখি আছে আমিও ৰখি আছোঁ বাছৰ কাৰণে অপেক্ষা কাৰণ ইয়াতে বেছি টাইম ৰ'ব নালাগে বেক টু বেক বাছ আহে চাব আপোনালোকে কলকাতাৰ আপোনালোকৰ বাছবিলাক দেখাই আছোঁ চাওক হালধীয়া নীলা ৰঙা সব কালাৰৰ বাছ চাওক না একদম ফেমাছ বাছ আহি গ'ল এতিয়া আমি গৈ আছোঁ বলা ভাই উঠা উঠা বলা আমি ভিতৰতে গৈ আপোনালোক দেখুৱাই আছোঁ চাওক লোকেল বাছৰ পুৰা এইটো চাওক নাজাৰাটো চাওক মই একদম আগত বহি গৈ আছোঁ ভিতৰত পুৰা খালী আছে না আগত বহিলে আপোনালোক দেখাই আছোঁ চাই থাকক বলক এতিয়া আমি এতিয়া গৈ আছোঁ ড্ৰাইভাৰটা ধুনীয়াকৈ আমাক লৈ গৈ আছে মজা এইটো চাওক লগতে ফ্লাইঅভাৰ লগত নৱ হোটেল 5 ষ্টাৰ হোটেল হয় এখন চাই লওক আমি এতিয়া আহি পাই গ'লোঁ বিশ্ব বাংলা গেট এইখন চাওক ৰাস্তাৰ মাজত থকা খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট আমি ইয়াত নামি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আহি আমি এতিয়া বৰ্তমান পাই গ'লোঁ বিশ্ব বাংলা গেটৰ তলত আমি এতিয়া বাছৰ পৰা নামি আছোঁ আৰু নামি মিলি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ৰেষ্টুৰেণ্টখন কিমান ধুনীয়া আপোনালোক তলৰ পৰা এটা ভিউ দেখাই দিছোঁ এইটো চাওক ওপৰত আপোনালোকে চাওক বলক আৰু দেখাই দি আছোঁ ধুনীয়াকৈ এতিয়া বৰ্তমান বাছৰ পৰা নামিলোঁ আৰু বাছৰ পৰা নামি আমি আছোঁ এতিয়া বৰ্তমান বিশ্ব বাংলা গেটৰ তলত চ' আমি এতিয়া গৈ আছোঁ ইফালেৰে তো আপোনালোকে চাই থাকক আৰু আপোনালোকৰ আগত কি গৈ দেখাব পাৰোঁ আপোনালোকক সকলোবোৰ দেখাই যাম চ' বলক আমি এতিয়া গৈ আছোঁ তো আৰু আপোনালোকে চাই থাকক আজি আপোনালোক কি দেখাম গাড়ী ইতেনে মাৰি দিলে মোক মানে একদম মানে পুৰা চাফা দি দিলে ইতেনে ৰাস্তাতে মোক বলক ইয়াতে মানে ভিডিঅ' বনালে অলপ চাই চিন্তি বনাব লাগিব নহ'লে ডাইৰেক্ট চাফা ইংলিছ নাজানো ভাই অসমীয়াত ক তোমাৰ মোৰে ভুল দিয়কচোন এতিয়াও মোৰ পৰা আহা মন যোৱা নাই না তো সেইটোৱে আকাশ ভাই কিবা ক'বা নেকি ভাই তুমি একো নোকোৱা বলক দেখা পালোঁ এইটো চাওক লিখা আছে টেকন' ইণ্ডিয়া আৰু টেকন' ইণ্ডিয়াৰ ওচৰতে আপোনাক দেখাই আছোঁ চাই থাকক চ' আহি চাওক এইটো চাওক কি ধুম বিল্ডিং না গাইজ চাই থাকক এইটো চাওক নিউ টাউন কলকাতা ডেভেলপমেণ্ট অথৰিটি চাই লওক চলো আমি এতিয়া গৈ আছোঁ আপোনালোকক চিধা আগত গৈ কি আছে সকলোবোৰ দেখাই যাম চ' আপোনালোকে চাই থাকক গাইজ চাওক চাওক না গাইজ কি আল্টিমেট আৰ্ট কৰি থৈ দিছে ইয়াত চাওক না আপুনি এনেকৈ যদি বেকাকৈ চাই ৱাৰ্ড দেখা পাব আৰু এনেকৈ গ'লে চিধা আপোনালোকে চিনি নাপাব চাওক এনেকৈ চাওক ইয়াতে চাওক দেউতাক ল'ৰা ছোৱালী মাক বনাই থৈ দিছে দেখিছেনে
এইটো চাওক যদি এনেকৈ দেখাওঁ একো নাই চাওক যাদু 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 খাতৰা বনাইছে চাওক এইটো চাওক ছোৱালীজনী চাওক না এই চাওক ছোৱালী চাওক নাচি আছে চাওক এই চাওক গিটাৰ কি হেভি বনাই থৈছে চাওক আৰু এনেকৈ চালে একো নাই এইটো চাওক চাৰ্কেল চলাই আছে চাওক না মানে এতিয়া আমি আগলৈ গৈ আছোঁ আৰু আগত গৈ কি কি দেখাব পাৰোঁ আপোনালোকক সকলোবোৰ দেখাই যাম চাই থাকক বলক গাইছ বলক বলক লগৰকেইটা আগত গৈ পালে অলপমান দাউৰো কি ভাই গাইছ কলকাতাত এনেকুৱা গৰম নহয় মানে আপোনালোক কি ক'ব ইয়াৰ আগতেতো আপোনালোক য'ত দেখুৱাইছিলোঁ চিৰিয়াখানা আলিপুৰ য'ত বহুত অত্যাচাৰ গৰম আছিলে চ' আজি মানে অকণমান ৱেডাৰটো অকণমান ঠাণ্ডা কৰিছে যাৰ কাৰণে বন্ধুহঁতৰ লগত অকণমান ফুৰিবৰ কাৰণে ওলাই আহিলোঁ বিশেষ একো বস্তু আজি আপোনালোকক নেদেখাওঁ চ' এনে সৰু আপোনাক এনে অকণমান দেখাই দিছোঁ কলকাতাখন তো আপোনালোকে চাই থাকক এইটো আপোনাৰ নিউ টাউন এৰিয়া হয় তো বলক আমি দেখাই আছোঁ আপোনাৰ নিউ টাউন এৰিয়াত কি কি আছে বিশ্ব বাংলা গেটৰ তাৰ পৰা আমি আহি আপোনালোক চিধা খোজকাঢ়ি আহিছোঁ একদম চাওক একদম তাৰ পৰা খোজকাঢ়ি আহিছোঁ আহি এতিয়া আমি গৈ আছোঁ ইফালে চিধা আমি এতিয়া ইফালে যাম আমাৰ একচুৱেলি অকণমান ৰাস্তাটো ভুল হৈ গ'ল যাৰ কাৰণে আমি পূৰা খোজকাঢ়িব লগা হৈ আছে এই আমি আগতে নামি দিলোঁ মানে বহুত দূৰত তো এতিয়া আমি গৈ আছোঁ ইফালে দি চাওক এনেকৈ ডাইৰেক্ট ডিভাইডাৰো নাই চ' এতিয়া আমি পাম এতিয়া আগত এটা ডিভাইডাৰ তো গৈ আছোঁ বলক আগলৈকে দেখাই আছোঁ তো চাই থাকক চ' আহি আমি বৰ্তমান এতিয়া জেগাটো পাম তো আপোনালোকক দেখাই আছোঁ চ' চাই থাকক বলক টিকেট কাউণ্টাৰলৈকে গৈ আছোঁ আমি এতিয়া টিকেট কেইটকা লৈ টিকেটৰ দাম সুধিম আৰু ভিতৰত এণ্ট্ৰি কৰিম এই আমি আহি বৰ্তমান পালোঁ এয়াৰক্ৰাফ্ট মিউজিয়াম আৰু গৈ আছোঁ আমি এতিয়া টিকেট কাউণ্টাৰলৈকে চ' বলক টিকেট কিমান টকা সোধোঁ कितना करके भैया टिकट 30 दीजिए तो 4 नहीं है छुट्टा नहीं है सेंस नहीं है खुशरा नहीं बोले 20 रुपया टिकट तो ले लो सो फाइनली टिकट ले लो চাৰিটাত 120 টকা 30 টকাকৈ তো বলক আমি এতিয়া ভিতৰলৈকে এণ্ট্ৰি কৰিম ভিতৰত লাগবে টিকেটটা ঠিক আছে তো বলক এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু দেখক আপোনালোক দেখাই আছোঁ এইটো চাওক এইটো এণ্ট্ৰি গেট আৰু আপোনালোকে এনেকৈ আহি সোমাব পাৰিব ভালে মজা এইটো চাওক না গাইজ এইটো চাওক বলক গৈ আছোঁ এতিয়া ভিতৰত দেখাই আছোঁ সো ফাইনালি আমি এতিয়া পাৰ্কখনৰ ভিতৰত সোমাই গ'লোঁ 30 টকাকৈ টিকেট ল'লে 4 জনৰ 120 টকা আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ কেনেকুৱা আপোনালোক দেখাই আছোঁ চ' বলক কি আছে আপোনালোকে একদম ওচৰৰ পৰা গৈ দেখাই আছোঁ বলক এইটো চাওক হেৰি নাই গাইজ তো আপোনালোকে চাই থাকক আমি গৈ আছোঁ দেখাই আছোঁ ইয়াতে মানে মাজে মাজে লিলিমাই হৈ থাকে চাপ চব লিলিমাই চলে ইয়াতে কণ্ট্ৰল কণ্ট্ৰল চাই থাকক চলো চাওক এখন নেভিৰ চাওক ইয়াতে ৰাখি থৈছে চ' চবে চাব আহে ইয়াতে এনেকৈ বলক আমি ভিতৰত গৈ দেখাই আছোঁ কি আছে একচুৱেলি গাইজ ইয়াতে ভিডিঅ' বনোৱা এলাও নাই
গাইজ ইয়াতে উঠিব নিদিলে আমি ভিতৰৰ পৰা বাহিৰৰ পৰাই যিহেতু ভিতৰত দেখাব নিদিয়ে কাৰণ ফটো এলাও নাই চ' যাৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ ভিতৰত আপোনালোক দেখাব নোৱাৰিলোঁ তো আমি এতিয়া নামি গৈ আছোঁ এইখন নেভিৰ এয়াৰক্ৰাফ্ট হয় যিখন টোটেল ফাইনেল মানে ভিতৰত বস্তুবিলাক আছে চ' সাতটা বস্তু আছে গাইজ চ' দেখাব নোৱাৰি কাৰণ ভিতৰত এলাও নাই একচুৱেলি ভিতৰত আপোনালোকক মানে একো দেখুৱাব নিদিয়ে কাৰণ কেমেৰা এলাও নাই চ' ভিতৰত মানে যিবিলাক বস্তু আছে বহুত ইম্পৰ্টেণ্ট আৰু চিক্ৰেট হয় চ' যাৰ কাৰণে দেখাব নোৱাৰে সেইটো চাওক নেভি এইটো চাওক এইটো চাওক নেভি ইন 317 পুৰা ৰিয়েল গাইজ মানে ভিতৰত পুৰা ৰিয়েল মানে পুৰা ৰিয়েলখনে আনি থৈ দিছে ইয়াতে চাওক না ভিতৰত মানে কেমেৰা এলাও নকৰে কাৰণ ভিতৰত বহুত চিক্ৰেট বস্তু আছে যাৰ কাৰণে দেখাব নোৱাৰে চ' বলক আপোনালোক যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ আৰু আশা কৰিছোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তো তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি ভিডিঅ'টো বহুত শ্বৰ্ট ভিডিঅ' হ'ব গাইজ চ' বলক আপোনালোক দেখাওক ইয়াৰ পৰা ওলাই গৈ আছোঁ এতিয়া নেভি এয়াৰক্ৰাফ্ট আমি চাই ল'লোঁ চ' হেল্ল' ফ্ৰেণ্ডছ তো বৰ্তমান আমি আপোনালোকক দেখুৱালোঁ আপোনাৰ নেভি এয়াৰক্ৰাফ্ট আপোনাৰ চাওক এইটো ৰখা আছে তাতে চ' ভিতৰত একচুৱেলি কেমেৰা এলাও নকৰে যাৰ কাৰণে কেমেৰাত আপোনালোকক দেখুৱাব পৰা নাছিলোঁ চ' বলক আমি এতিয়া দেখাই ল'লোঁ আৰু আমি এতিয়া গৈ আছোঁ এক্সিট গেটৰ পিনে আমি বাহিৰলৈকে ওলাই যাওঁ চ' বলক যায় চ' আমি ইয়াৰ পৰা ওলাই আহিলোঁ ওলাই আহি বৰ্তমান এতিয়া আমি ইয়াতে চাহ খাম চ' চাহ দাদা চাহ দিয়ক চাৰটে চাহ একটা পানী বটল লৈ নাও নৰ্মেল এই উঠালে ৰে দেৱা উঠালে ৰে বাবা চাহটো খাই লওক চাহটো খাই লৈ মেলি গৈ আছোঁ চাই থাকক ভাৰ নাই ভাৰ চাহটো খাই লওক চাহ ফাইনেলি চাহ লৈ ল'লোঁ মজা এতিয়া খাম টেষ্ট কৰিম মজা আমি এতিয়া গৈ আছোঁ চাই লওঁ আপোনালোক দেখাই আছোঁ চাহ তাহ খাই ল'লোঁ খাই লৈ এতিয়া আমি গৈ আছোঁ বলক গৈ আছোঁ এতিয়া বেটাৰী ৰিক্সা চাওক না গাইজ কলকাতাত বেটাৰী ৰিক্সা মজা না এইটো এৰিয়াটো চাওক মজা এইটো চাওক বিশ্ব বাংলা গেটৰ তলত হয়তো ইয়াৰ পিছৰ ব্লগত আপোনালোকক ইয়াৰে সম্পূৰ্ণ ৰেষ্টুৰেণ্টখন দেখাম ভিতৰত কি আছে চব বুফে চিষ্টেম খোৱা লোৱা মজা ফ্ৰী 500 টকা 500ৰ পৰা 700 টকা ল'ব ইয়াতে পূৰা খোৱা লোৱা ফ্ৰী আছে বুফে চিষ্টেম ভেজ নন ভেজ আপুনি যি খায় তো বলক আমি এতিয়া গৈ আছোঁ আৰু বেলেগ এটা জেগালৈ দেখাবৰ কাৰণে আমি এতিয়া গৈ আছোঁ চাউবেৰে মই আপোনালোক দেখাই আছোঁ চাই থাকক এইটো আপোনাৰ ৰাস্তাৰ সিপাৰ তো আমি সিপাৰে ৰাস্তা আমাৰ এতিয়া অসম হ'লেতো ডাইৰেক্ট ৰাস্তাৰ ওপৰেদি পাৰ হৈ গ'লোঁ হয় না চ' আমি এতিয়া এইটো কলকাতাত আছোঁ গাইজ চ' আমি সেইকাৰণত আমি একদম চাউবেৰি আণ্ডাৰগ্ৰাউণ্ড তলেদি যাম এতিয়া তলেদি বলক আমি এতিয়া গৈ আছোঁ চাওক না মজা একদম চলো ফাইনেলি আমি আহি গ'লোঁ চাউবেৰিটো ৰাস্তা পাৰ হ'ম আমি তলেৰে তো চাই থাকক গৈ আছোঁ ভিতৰত কি ধুনীয়া বনাই থৈছে গাইজ চাওক না চাওক না মজা ওপৰেদি গাড়ী গৈ আছে আমি তলেদি গৈ আছোঁ গাইজ
চাওক চাউবৰ ভিতৰতে কি ধুনীয়াকৈ আৰ্ট কৰি থৈছে চাওক না কি মজা ডিচিপ্লিন আৰু ইফালে এইখিনি বনাই আছে চাগে ৰিপেয়াৰিঙৰ কাম চলি আছে চ' এতিয়া বন্ধ আছে আৰু গাইছ এটা কথা ইয়াতে কিন্তু গাইছ ভূত আছে ৰাতি হ'লে ইয়াতে ভূত ওলায় উল্টা মোৱাকৈ ভৰিৰ চিন গাইছ ইয়াতে ইয়াৰ পৰা সোনকালতে ওলাব লাগে আমি कैसा लगा मेरा मजाक চাওক বহি লৈছে ऐसे में बड़ा सख्त लौंडा हूं लेकिन यार यहाँ में पिघल गया চাওক আমি আহি এতিয়া বৰ্তমান আকৌ এটা চাওক চাওক না সৰু ছোৱালীৰ দৰে কেনেকৈ খেলি আছে গাইছ চাওক এতিয়া যে আপোনালোক ৰিয়েল দেখুৱাইছিলোঁ বিশ্ব বাংলা গেটখন ৰেষ্টুৰেণ্টখন ইয়াতে সম্পূৰ্ণ আৰ্ট কৰি ৰাখিছে এইটো চাউবৰ ভিতৰত এইটো চাওক কি ধুনীয়াকৈ মজা চাওক না কি ধুনীয়াকৈ দুৰ্গা মাৰ আৰ্ট কৰি ৰাখিছে এইটো চাওক চাওক এইটো চাওক না এইটো চাওক সুভাষ চন্দ্ৰ বসুৰ চাওক ট্যাক্সি ফেমাস কলকাতা ট্যাক্সি ফেমাস আৰু এইটো চাওক ভিক্টৰিয়া মেমৰিয়েল ভিক্টৰিয়া আমি এদিন যাম গাইছ ভিক্টৰিয়া আপোনালোক দেখাম এইটো চাওক হাওৰা ব্ৰিজ আৰ্ট কৰি দিছে চাওক না সন্ধিয়াৰ ভিউ এটা দেখাই দিছোঁ আপোনালোক চাওক আমি এই সিফালে চাবৈটোৰ পৰা আহি মেলি এনেকৈ আমি এইখন চাবৈৰ পৰা এনেকৈ আহিলোঁ আমি আহি মেলি আৰু ইয়াৰ পৰা আপোনাক দেখাইছোঁ চাওক বিশ্ব বাংলা গেট আৰু বিশ্ব বাংলা গেটখন চাওক লগৰকেইটা ফটো লৈ আছে বিশ্ব বাংলাৰ কাষতে থকা এখন ধুনীয়া পাৰ্ক এইখন পাৰ্কখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ বলক ভিতৰলৈকে আমি গৈ আছোঁ এতিয়া ভিতৰলৈকে তো আপোনালোকে চাই থাকক ভিতৰত কি আছে সকলোবোৰ দেখাই যাম চাওক না কি মজা এটা ভিউ এইটো চাওক চ' হেল্ল' ফ্ৰেণ্ডছ আমি আহি পালোঁ এতিয়া বৰ্তমান এইটো চাওক বিশ্ব বাংলা গেটৰ ওচৰতে ধুনীয়া এখন সেউজীয়া পৰিৱেশ চ' আমি সোমাই গ'লোঁ তো বলক আপোনালোকৰ আগত কি আছে দেখাই আছে চ' হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান ফাইনেলি আপোনালোক পাৰ্কখন দেখুৱাই দিলোঁ আৰু পাৰ্কখনত আপোনাক যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আৰু লগতে আজি এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ঘণ্টা বটনটো দবাই দিব চ' বলক গাইছ এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাই বাই